মাৰ্গত খোজকাঢ়ি আছোঁ। খুব ধুনীয়া পৰিৱেশ, আবেলিৰ সময় 4 বাজিছে। সকলো মানুহে ইয়াতে বহি আছে। আমি অলপ খোজকাঢ়ি লওঁ, তাৰপিছত আমিও বহিম। স্বাগতম জনাইছোঁ আপোনালোক সকলোকে আমাৰ ছিকিম ট্ৰিপৰ প্ৰথম দিনৰ দ্বিতীয়টো ভিডিঅ'লৈ। আমি প্ৰথমে হোটেলখন লৈ MG মাৰ্গলৈ ওলাই আহিলোঁ আৰু তাৰপিছত MG মাৰ্গৰ পৰা ৱাকিং ডিষ্টেঞ্চত থকা ৰ'পৱেত উঠিবলৈ আগবাঢ়িলোঁ। যিহেতু সন্ধিয়া হ'বলৈ বেছি পৰ নাই, সেয়ে পলম নকৰি ৰ'পৱেলৈ দৌৰি আহিলোঁ। এয়া হৈছে টিকট কাউণ্টাৰ, গেংটক ৰ'পৱে। ইয়াতে ফেয়াৰবিলাক দিয়া আছে। ৰ'পৱেত উঠি ল'লোঁ। অলপ পিছতে ৰ'পৱে চলিব। মানুহবিলাকে উঠি আছে। ইয়াতে কিমান বা উঠে ইয়াতে লেখা আছে 24 পেচেঞ্জাৰ্ছ, 1 কেবিন এটেণ্ডেণ্ট। এজন কেবিন এটেণ্ডেণ্ট থাকিব। ৰ'পৱেত আজি প্ৰথমবাৰৰ বাবে উঠিম, সেইকাৰণে অলপ বেছিকৈ এক্সাইটেড। মানুহবিলাক জমা হৈছে। এতিয়াও আহিব বাকী আছে। আৰম্ভ হৈ গ'ল। বৰ্তমান থিয় হৈ আছোঁ আমাৰ পাণ্ডাৰ সন্মুখত। ৰ'পৱেত উঠিলোঁ। ৰ'পৱেত উঠি ভাল লাগিল। এতিয়া আহিছোঁ MG মাৰ্গত। এতিয়া আমি ইয়াতে খোজকাঢ়িম পিছফালে। কি ধুনীয়া পৰিৱেশ, সুন্দৰ পৰিৱেশ। ইয়াতে জেকেট লাগিলে লৈ ল'ব পাৰিব, কম পইচাতে দি আছে। পুৰুষ মহিলা সকলোৰে কাৰণে কাপোৰ আছে। ইফালেও আছে দোকান। সৰু ল'ৰা ছোৱালীৰ বাবে আছে। আমি ৰ'পৱেত উঠিলোঁ। ৰ'পৱেৰ পৰা আহি ইয়াতে MG মাৰ্গত আমি বহি আছোঁ। এতিয়া প্ৰায় 1.5 ঘণ্টামান সময় ধৰি বহিলোঁ। ইয়াৰ পৰা যাব ইচ্ছা নাই, মানুহবিলাকে চবেই বহি আছে। ছিকিমৰ বিষয়ে এটা আপোনালোকক ফেক্ট জনাওঁ। আপোনালোকে জানে হয়তো বহুতে
ছিকিমখন আগতে ভাৰতৰ ৰাজ্য নাছিলে। 1975 চনৰ আগলৈকে ছিকিমত মনাৰ্কি শাসন আছিল, অৰ্থাৎ ৰজাই ইয়াক শাসন কৰিছিল। কিন্তু 1975 চনত এটা আন্দোলন হ'ল, যাৰ পিছত ই ভাৰতৰ ৰাজ্য হৈ পৰিল। ইয়াৰে মানুহখিনিয়ে ভোট দিলে যে আমি ভাৰতৰ লগত চামিল হ'ম। তো তেতিয়াৰ পৰা 1975 চনৰ পৰাই ছিকিমখন ভাৰতৰ অংগৰাজ্য হৈ পৰে। ছিকিম যেতিয়া ভাৰতৰ লগত চামিল হ'ল, সেই তেতিয়াৰ পৰা 1975 পৰা আজি 2025 চনলৈকে 50টা বছৰ সম্পূৰ্ণ কৰিলে। সেয়েহে ইয়াত অলপ উখল মাখল চলি আছে 50 বছৰ পালন কৰাৰ কাৰণে। আজিৰ ভিডিঅ'টো মই ইয়াতে শেষ কৰোঁ। কেনেকুৱা পালে আপোনালোকে কমেণ্ট বক্সত নিশ্চয় জনাব। ধন্যবাদ। আৰু কালিৰ প্ৰগ্ৰেম আছে আমাৰ নাথুলালৈ, নাথুলা, চাংগুলেক আৰু বাবা মন্দিৰ। এইকেইটা কালি আমি দৰ্শন কৰিম। ওপৰলৈ গৈ আছোঁ, এতিয়াও 50 মিটাৰমান বাকী আছে। এইটো অক্সিজেন লৈ কিনেহে ওপৰলৈ যাব পাৰিছোঁ, সম্ভৱ হৈছে। সকলোৰে অৱস্থা বেয়া, চবেই অক্সিজেন লৈ আছে। অক্সিজেন একেবাৰে নাই, একদম ভাগৰুৱা, বুকখন হেঁচা মাৰি ধৰে।